সুপ্ৰভাত ল'ৰা ছোৱালীসকল। আজি মই তোমালোকক পঢ়াই শুনাবলৈ ওলাইছোঁ অসমীয়া কিতাপ নতুন পাঠমালা ৪ৰ্থ শ্ৰেণীৰ এটা কবিতা। কবিতাটোৰ নাম হ'ল মাহবৰৰ গীত। এই কবিতাটোৰ পাঠ নম্বৰ হৈছে 11 আৰু ইয়াৰে পেজ নম্বৰ হৈছে 42 অৰ্থাৎ 42। এতিয়া মই কবিতাটো আৰম্ভ কৰিম। মাহবৰৰ গীত। বহাগ মাহত গছৰ ডালত ফুলে কপৌ ফুল, জেঠ মহীয়া ৰ'দৰ তাপত শৰীৰ ব্যাকুল। আহাৰ মাহত বাৰীত পকে আম কঁঠাল জাম, শাওণ মহীয়া বৰষুণত সাধু শুনাই কাম। ভাদ মাহত মহাপুৰুষ দুয়োজনাৰ তিথি, আহিন মাহত দুবৰি বন হিমত থাকে তিতি। কাতি মাহত আকাশ বন্তি লগাই শাৰী শাৰী, আঘোণ মাহত সোণালী ধান থাকে পথাৰ ভৰি। পুহ মহীয়া জাৰত কপি নিহালিখন লওঁ, মাঘ যে আমাৰ ভোগালী মাহ বিহুৰ পিঠা খাওঁ। ফাগুন আহে পলাশ ফুলে পছোৱা বতাহ বয়, চ'তৰ শেষত নতুন বছৰ আদৰি ল'বৰ হয়। ল'ৰা ছোৱালীসকল, এই কবিতাটো মই তোমালোকক পঢ়াই শুনাই দিলোঁ আৰু মই আগলৈকে এনেকুৱা নতুন নতুন শ্ৰেণীৰ নতুন নতুন কবিতাসমূহ পঢ়াই দিম। তোমালোকে এইবোৰ শুনি নিশ্চয় উপকৃত হ'ব পাৰিবা। সেইবাবে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা আৰু আজিলৈ ৰাখিছোঁ। বাই।